সেই গাইছ পুৱাই দৌৰা দৌৰিকৈ গা পা ধুই ফ্ৰেছ হৈ কলেজলৈ গ'লোঁ, কাৰণ আমাৰ কলেজত দুটামান ক্লাছো কৰিলোঁ আৰু কলেজৰ তৰফৰ পৰা মানে মনসা পূজা উদযাপন হৈ থকা কাৰণে মানে ফ্ৰীতে চৰ্বত আৰু পানীৰ যোগান ধৰা হ'ব। সেইকাৰণে কালি খবৰটো পাই আজি সোনকালে অলপ গা পা ধুই ফ্ৰেছ হৈ কলেজলৈ ওলাই গ'লোঁ। এয়া গাইছ মই ৰেডি কলেজলৈকে, তো এতিয়া কলেজলৈকে যাই ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকক গাইছ। তো গাইছ ঘৰত ৰেডি হৈ এতিয়া কলেজত যাব আহিলোঁ। মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড, একলৈ আহিলোঁ লগত। এতিয়া আমি কলেজলৈকে যাম। কলেজত মানে আমাৰ কলেজৰ তৰফৰ পৰা মানে মনসা পূজা উদযাপন হৈ আছে। তাতে মনসা পূজাত আমাৰ কলেজৰ তৰফৰ পৰা মানে ছাৰে পানীৰ যোগান ধৰিব, সেয়ে আমি অলপ তাতেও সহায় কৰিব লাগিব পানী চানী বিলোৱাত। তো বলক গাইছ একেলগে কলেজলৈকে যাওঁ গেৰুৱা, তাতে মনসা পূজা প্লাছ মোৰ কলেজৰ তলতে, তাতে আপোনালোকক কি পাৰোঁ পূজাখনো দেখুৱাম আৰু পানী বিলোৱা কিছু মুহূৰ্ত দেখুৱাম। তো বলক গাইছ। তো গাইছ গাড়ীত তেলটো ভৰাই আনিলোঁ, মানুহ খালী নহ'ব নহয়, গাড়ীখনকো খুৱাব লাগিব। তো গাইছ এখানে হ'ল পুৱা মক্কাতে মানে বহুত দূৰৰ পৰা মানুহ আহে। পুৱা মক্কাখন একবাৰ দেখি দিছোঁ আপোনালোকক চাওক। তাতে মানে বহুত দূৰৰ পৰা মানুহবিলাক আহে আৰু পুৱা মক্কাত। এই ওপৰত গ'লে আৰু ভাল লাগে, মজা লাগে। পুৱা মক্কাৰ গেট আপোনালোকক দেখুৱাই দিছোঁ, চাওক যাব পাৰি মানে পুৱা মক্কাত। তো গাইছ বলক ডাইৰেক্ট আমাৰ কলেজলৈকে, আৰু তাতে মনসা পূজা হৈ আছে, মনসা পূজাও কিছু মুহূৰ্ত দেখাম। আৰু এতিয়া আমি কলেজলৈকে যাই আছোঁ। তো গাইছ এইটো হ'ল মনসা পূজাৰ গেটটো, আৰু অলপ দূৰতে পাম আমি মনসা পূজাখন। মনসা পূজাৰ অলপমান কিবা দেখাই দিম আপোনালোকক। তো বলক গাইছ, এইখনেই হ'ল মনসা পূজা, আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত দিনত সিমান এটা মানুহ নহয়, ৰাতি বেছি হয়, তথাপিতো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ মনসা পূজাখন। এয়া চাওক হাজো গেৰুৱা মনসা পূজা। এইবিলাক দোকান বহুত দোকান হৈছে, মানে যি লাগে তাকে পাব আপোনালোকে। এইটো মন্দিৰটো আমাৰ কলেজখন দেখি দি, এখানে হ'ল আমাৰ কলেজ। মনসা পূজাখন আপোনালোকে চাই লওক এবাৰ। এইখন এই তিনিজন মোৰ বন্ধু। আমি ইয়াত বহি থকা কাৰণটো হ'ল কি, আমি মনসা পূজাত জানাম মানে মানুহ আহে, আমি ফ্ৰী পানী আৰু ফ্ৰী চৰ্বত খুৱাম। মানে আমাৰ পানীটো আহি পোৱা নাই, পানীটো আহি পেলাই আমি খুৱাই ল'ম, ইয়াতে ষ্টক কৰিম মাল। এইখিনি আৰু গাইছ চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ। পানীটো মানে আমি নোখোৱা গাইছ, আমাৰ মানে ওপৰত কলেজখন আছে, কলেজৰ মানে ৰাজু ছাৰে মানে এইটো মানে যা যোগাৰ কৰিব। আমি মানে ইয়াত হেল্প কৰি দিম পানী দিয়াত আৰু চৰ্বত দিয়াত। আমাৰ মানে কাজি টেঙাটো আহি আছে, তাৰপিছত পানীটো আহি আছে, তাৰপিছত আপোনালোকক একেলগে দেখুৱাবলৈ চেষ্টা কৰিম। মানে আমাৰ ITI কলেজৰ ৰাজু ছাৰৰ তৰফৰ পৰা মানে পানী আৰু চৰ্বত পানী যোগান ধৰা হ'ব। ইয়াত মানে যিমান মানুহ আহে তাক ফ্ৰীতে খুৱাম আমি। তো ইয়াত আমি বহি আছোঁ, আমি মানে হেল্প কৰি দিম ছাৰৰ তৰফৰ পৰা, মানে যিখিনি খৰচা যাব সেইখিনি চব ছাৰৰ তৰফৰ পৰা। তো আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকক গাইছ। কাৰোবাক যদি ঝুমকা খাৰু ফুলি কিবা কিবি লাগে এইখন দোকানত পাব, এইখন দোকানত কমতে দিয়া হয়। ফাইনেলি আমি বহুত টাইম ৰখাৰ পিছত মানে পানীটো আহি পালে, এখন গাড়ী পানী। এতিয়া আমি ইয়াতে চৰ্বত প্লাছ পানী খুৱাম ফ্ৰীতে, চাই থাকক গাইছ। এই পানীটো আমি আনি আছোঁ, আনি এতিয়া পানীটো ইয়াতে ষ্টক কৰিছোঁ। আমাৰ ছাৰে পানীৰ দায়িত্বত আছে। তাৰপিছত আমি তাতে টেপেদি দি এতিয়া নেমু পানী বনাম, তাৰপিছত পানী খুৱাম ফ্ৰীতে। এতিয়া ইউটিউবাৰক ধৰিলে দে, তাৰমানে সিহঁতৰ কামৰ ভিৰ। হ'ল আমাৰ পানী, ইয়াত দি দিছোঁ বৰফ, মানে ঠাণ্ডা পিয়ৰ চৰ্বত হ'ব। এইটো আছে জাকিৰ। চাওমিন অৰ্ডাৰ দিছি, চাওমিন আহিয়ে পোৱা নাই, আধা ঘণ্টা হ'ল, এটাত আহিবা নাই। এতিয়া মই খাই আছোঁ, ই চাই থাক, তই চাই থাক, মই খাই লওঁ। তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ আপোনালোকক। মানে চৰপাত বিলে আছে, আমাৰ লগৰ কেইজনে বনাই আছে। মানে আমাৰ বহুত মানে দেৰি হৈ গ'ল, প্ৰায় 4টাই বাজিল। সেইকাৰণে আমি ঘৰত আহিলোঁ, কেনাম এটা মানে সেই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। তো যিখিনি দেখুৱাইছোঁ, তো বাই গাইছ।